সাংবাদিক বন্ধুসকল, অহা 31 তাৰিখ ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াত আমাৰ দলে সিদ্ধান্ত লৈছে কংগ্ৰেছৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা ডাঙৰীয়াক আমাৰ দলে সমৰ্থন কৰিব আৰু নিৰ্বাচনী প্ৰক্ৰিয়া মতে দলীয় এজেণ্ট দিব লাগে। ইয়াত আমি 3 লাইন হুইপ জাৰি কৰিম। আহিব লাগিব, ভোট দিব লাগিব আৰু দেখুৱাব লাগিব। এই হিচাপে আমাৰ দলে যোৱা ৰাতি 6টা বজাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত আমাৰ দলীয় এজেণ্ট হিচাপে আমি দিয়াৰ এটা সিদ্ধান্ত লৈছোঁ। এই সম্পৰ্কে আমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত আলোচনা মৰ্মে আৰু প্ৰাৰ্থী ৰিপুণ বৰা দেৱৰ লগত আলোচনা মৰ্মে তেখেতৰ লগত আলোচনা কৰি আমি আমাৰ দলৰ ধুবুৰীৰ বিধায়ক নজৰুল হক চাহাব আৰু দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবক আমাৰ দলৰ এজেণ্ট হিচাপে আমি মনোনীত কৰিছোঁ আৰু সেই সম্পৰ্কে যিখিনি ফৰ্ম আদি ফিল আপ কৰিব লাগে সেইখিনি আমি ইতিমধ্যে ৰিটাৰ্ণিং অফিচাৰৰ ওচৰত জমা কৰিছোঁ। এই ক্ষেত্ৰত ৰিপুণ বৰাই এখন পত্ৰ প্ৰেৰণ কৰিছিল যে তেওঁলোকে AICCৰ এই সম্পৰ্কে ৰিপুণ বৰাদেৱৰ লগত আলোচনা হৈছে আৰু এজেণ্টৰ ফৰ্মখন তেওঁৰ হাতেৰে ফিল আপ কৰি দিয়া হৈছে। থ্যাংক ইউ। একদম